নমস্কাৰ প্ৰিয় দৰ্শক, পানীডিং বাৰ্তাৰ বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 15 আগষ্ট স্বাধীনতা দিৱস। 1947 চনৰ আজিৰ দিনটোতে আমাৰ দেশ ভাৰতবৰ্ষ স্বাধীন হৈছিল। স্বাধীনতা দিৱস বুলি ক'লে আমাৰ প্ৰথমেই মনলৈ আহে সেইসকল মহান শ্বহীদৰ বীৰগাথা, যিসকল শ্বহীদৰ অশেষ কষ্ট আৰু ত্যাগৰ বিনিময়ত আমাৰ দেশ ভাৰতবৰ্ষই ব্ৰিটিছৰ শাসনৰ পৰা মুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল, স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল। প্ৰথমতে আমি সেইসকল মহান শ্বহীদক পানীডিং বাৰ্তাৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। স্বাধীনতা দিৱস বুলি ক'লে সেই শ্বহীদসকলৰ পিছতে আমাৰ মনলৈ আহে সেইসকল বীৰ জোৱানৰ কথা, যিসকল জোৱানে ঘৰৰ পৰা আঁতৰত থাকি আমাৰ দেশখনৰ সুৰক্ষাৰ স্বাৰ্থত নিজকে নিয়োজিত কৰি ৰাখিছে, যিসকল জোৱানে আমাৰ দেশক প্ৰতি মুহূৰ্ততে, আমাৰ দেশৰ জনসাধাৰণক প্ৰতি মুহূৰ্ততে শান্তিৰে জীৱন কটাবলৈ সুবিধা কৰি দিছে। আজি আমাৰ ওচৰত তেনে এজন জোৱানী উপস্থিত আছে। তেখেত হৈছে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী সশস্ত্ৰ সীমা বলৰ দিল্লীৰ কৰ্মৰত এজন জোৱান, শ্ৰদ্ধাৰ শ্ৰীযুত মুনীন্দ্ৰ বুঢ়াগোহাঁই ডাঙৰীয়া। আমি তেখেতক আমাৰ মাজলৈ স্বাগতম জনাইছোঁ আৰু আপোনাক আমাৰ তৰফৰ পৰা, পানীডিং বাৰ্তাৰ তৰফৰ পৰা, লগতে অসমবাসী ৰাইজৰ তৰফৰ পৰা স্বাধীনতা দিৱসৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিছোঁ। মোৰ ফালৰ পৰাও পানীডিং বাৰ্তালৈ অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে 64তম স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত আজি পানীডিং বাৰ্তাৰ সকলো মোৰ কৰ্মচাৰী আহি মোৰ ঘৰত উপস্থিত হোৱাৰ বাবে বৰ্তমান মই ঘৰতে আছিলোঁহি। খুব সুন্দৰ এটি আজি দিন। আজি মই মোৰ ঘৰত আহি তেখেতলোক ওলালেহি। আজি স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত মই দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে পানীডিং বাৰ্তাৰ যিটো পেজ, আমাৰ উজনি অসমৰ এটি সুন্দৰ এটি পেজ গঢ় লৈ উঠিছে পানীডিং বাৰ্তা। যিসকল মোৰ বন্ধু বান্ধৱী আছে তেখেতকো মই পানীডিং বাৰ্তাৰ পেজটো ফ'ল' কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ জনাইছোঁ। প্ৰিয় দৰ্শক, আপোনালোকক জনাবলৈ আমি খুবেই আনন্দিত হৈছোঁ, খুবেই সুখী হৈছোঁ যে আজি আমাৰ ওচৰত যিজন অৰ্ধসামৰিক বাহিনীৰ জোৱান মুনীন্দ্ৰ বুঢ়াগোহাঁই ডাঙৰীয়া উপস্থিত আছে। তেখেত দেশ মাতৃৰ সেৱাত নিয়োজিত হৈ থকাৰ লগতে তেখেতে নিজৰ সুন্দৰ কণ্ঠৰে গীতৰ চৰ্চাও কৰি আহিছে। যিহেতু আজি স্বাধীনতা দিৱস, গতিকে স্বাধীনতা দিৱস উপলক্ষে আমি প্ৰথমতে অনুষ্ঠানৰ আৰম্ভণিতে তেখেতৰ পৰা এটা সুন্দৰ দেশপ্ৰেমমূলক গীত শুনিব বিচাৰিম। এটি সুন্দৰ গীত ময়ো আজি স্বাধীনতা দিৱসৰ সকলো দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰি এটি সুন্দৰ গীতৰ পালি মই গাব লৈছোঁ। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। हम फौजी इस देश की धड़कन है, हर दिल का तो प्यार माँ की तड़पन है। हम फौजी इस देश की धड़कन है, हर दिल का हम प्यार माँ की तड़पन है। पूरा करने चले हर वसन साथियों, अब तुम्हारे हवाले वतन साथियों। साथियों 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 साथियों, अब तुम्हारे हवाले वतन साथियों। हम फौजी इस देश की धड़कन है, हर दिल का हम प्यार माँ की तड़पन है। ধন্যবাদ জনাইছোঁ। আপোনাৰ গীতটিত থকাৰ দৰে সঁচাকৈ প্ৰতিজন জোৱান আচলতে আমাৰ দেশখনৰ হৃদস্পন্দন হয়। প্ৰতিজন জোৱানৰ প্ৰতিটো কামত আমাৰ দেশখনে শান্তিৰে উশাহ ল'ব পাৰে, আমাৰ দেশখনে শান্তিৰে কটাব পাৰে। গতিকে আমি পুনৰবাৰ আমি সকলো জোৱান যিসকলে আজিৰ দিনটোতো ঘৰৰ পৰা আঁতৰত থাকি আমাৰ দেশখনৰ বাবে, আমাৰ দেশৰ জনসাধাৰণৰ বাবে কাম কৰি আছে, তেওঁলোকলৈ পুনৰবাৰ আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, তেওঁলোকলৈ আমাৰ নমস্কাৰ জনাইছোঁ। যি কি নহওক, আমি আৰু গান শুনিম, কিন্তু গান শুনাৰ পূৰ্বে আপোনাৰ পৰা অকণমান আপোনাৰ পৰিচয়টো আমি জানিব বিচাৰিছোঁ। হয়, মই শিৱসাগৰ জিলাৰ নিদাইপুখুৰীৰ নাওজান গাঁৱৰ এজন যুৱক। মই বৰ্তমান কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী সশস্ত্ৰ সীমাবল 25 বাহিনীত দিল্লীত কৰ্মৰত আছোঁ। মই মোৰ নিজৰ কৰ্মব্যস্তাৰ মাজতো গীতৰ চৰ্চা কৰি আছোঁ। আচলতে মই গীত খুব শুনি ভাল পাওঁ, আচলতে গীত মোৰ প্ৰিয়। সৰু কালৰ পৰা মই আচলতে বহুত বিহুৰ লগতো জড়িত আছিলোঁ। এনেকৈ মই আজি কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী মোৰ কৰ্মব্যস্ততাৰ মাজতে মই দুটামান গীতবিলাক আচলতে সকলো শিল্পীবিলাকৰ গীত শুনো, আচলতে শুনি ভাল পাওঁ, গীত গায়ো ভাল পাওঁ। তথাপিও মই চেষ্টা অব্যাহত ৰাখিছোঁ। মোৰ গীতৰ মাজতে আচলতে মই সৰুৰ পৰা গীত শুনো, আচলতে গীত অভ্যাস কৰিছিলোঁ। তাৰ মাজতে মোৰ
মানুহজন হৈছে মোৰ আজি শ্ৰদ্ধাৰ পানীৰাম বৰগোহাঁই মোৰ লগত আছে তেখেতো আচলতে মোক যথেষ্ট অনুপ্ৰেৰণা যোগাইছিল মোৰ সংগীতৰ ক্ষেত্ৰখনত আজি তেখেতকো মই আমন্ত্ৰণ কৰিলোঁ আপোনালোকৰ পানী ডিং বাৰ্তাৰ পেজলৈ তেওঁ আহি উপস্থিত হৈছে মই মোৰ ফালৰ পৰা আজি ৭৪তম স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত আপোনালোকৰ পানী ডিং বাৰ্তাৰ পেজলৈ মই অলেখ সেৱাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ হয় যিহেতু আপুনি অৰ্ধসামৰিক বাহিনীৰ এজন জোৱান আচলতে আপুনি আপোনাৰ দায়িত্বৰ যোগেদি আমাৰ দেশখনৰ প্ৰতি যথেষ্ট সেৱা আগবঢ়াই আহিছে আৰু আটাইতকৈ ডাঙৰ কথা যে ভাৰতবৰ্ষৰ নিচিনা এখন দেশ এখন বিশাল দেশৰ জনতাৰ বাবে বা দেশ মাতৃৰ বাবে সেৱা কৰাৰ যি ভাগ্য যি সৌভাগ্য সেয়া সকলোৰে নহয় আপুনি আজি সেই সৌভাগ্যৰে সৌভাগ্যৱান গতিকে দেশ মাতৃৰ প্ৰতি এজন জোৱান হিচাপে আপুনি ইমানখিনি আপুনি কিঞ্চিতমান হ'লেও কৰিবলৈ আজি সুবিধা পাইছে সেই বিষয়ে আপোনাৰ কেনে অনুভৱ আপোনাৰ কেনে লাগে ভাল লাগে আচলতে দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকললৈ আজি মই ৭৪তম স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত মই তেওঁলোকক চেলুট জনাইছোঁ বিগ চেলুট ফৰ দ্য অল দ্য মাৰ্টিয়াৰ্ছ ফৰ দ্য আৱাৰ কাণ্ট্ৰি লগতে মই আজি এই প্ৰাক মুহূৰ্তত তেখেতলৈ মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ যিসকলে ঘৰৰ পৰা বাহিৰত গৈ আচলতে ময়ো এজন তেখেতক আচলতে দেশ মাতৃৰ বাবে আমি সকলো সাজু আমাৰ নিজৰ প্ৰাণ আহুতি দিবলৈ আমি কুণ্ঠাবোধ নকৰোঁ আচলতে তাৰ মাজতে আমি নিজকো আজি সংগীতেই হওক বেলেগ মাধ্যমেই হওক আমি নিজৰ কৰ্মব্যস্ততাৰ মাজতে আমি সকলোকে প্ৰতিষ্ঠিত কৰিবলৈ আমি প্ৰতিজন আমি সৈনিকে আমি সাজু আৰু দায়বদ্ধতা হয় আচলতে সঁচাকৈ আমাৰ দেশ মাতৃৰ বাবে সদায় নিজৰ প্ৰাণ ত্যাগ কৰিবলৈ কুণ্ঠাবোধ নকৰা জোৱানসকল আমাৰ সকলোৰে বাবে শ্ৰদ্ধাৰ পাত্ৰ আৰু তেওঁলোক আমাৰ বাবে সঁচাকৈ এটা আদৰ্শৰ চানেকি আমি আশা ৰাখিম তেওঁলোক কুশলে থাকক আৰু তেওঁলোক কুশলে থকা মানে আমাৰ দেশখন কুশলে থাকিব আৰু সেইবাবে পুনৰবাৰ তেওঁলোক সকলোলৈকে আমি পানী ডিং বাৰ্তাৰ তৰফৰ পৰা আমাৰ শ্ৰদ্ধা আমাৰ নমস্কাৰ জ্ঞাপন কৰিছোঁ যি কি নহওক আমি পুনৰ আৰু এটা গান শুনিব বিচাৰিম মুনীন্দ্ৰদা আপুনি এইবাৰ আমাক কি গান শুনাব এইবাৰ মই মহম্মদ ৰফি চাবৰে দি খুব সুন্দৰ গীত অকণমান গাবলৈ চেষ্টা কৰিছোঁ जहाँ दाल दाल पर सोने की सिरिया करती है बसेरा वो भारत देश है मेरा वो भारत देश है मेरा जहाँ सत्य हिंसा धर्म का पग पग लगता देरा वो भारत देश है मेरा वो भारत देश है मेरा जहाँ दाल दाल पर सोने की सिरिया करती है बसेरा वो भारत देश है मेरा वो भारत देश है मेरा जहाँ सत्य हिंसा धर्म का पग पग लगता देरा वो भारत देश है मेरा वो भारत देश है मेरा जय भारती जय भारती जय भारती जय भारती সঁচাকৈ সত্য অহিংসাৰ ধৰ্মৰ দেশ আমাৰ ভাৰতবৰ্ষ আৰু আমি প্ৰত্যেকেই গৌৰৱ কৰিব পাৰোঁ আমি এনে এখন দেশৰ বাসিন্দা সঁচাকৈ আজিৰ দিনটোত এই স্বাধীনতা দিৱসৰ দিনটোত আমাৰ দেশখনৰ এনে সুন্দৰ বৰ্ণনা থকা এটা গীতে আমাক উদ্বেলিত কৰি তোলে দেশখনৰ প্ৰতি আমাৰ শ্ৰদ্ধা আমাৰ ভালপোৱা আৰু জাগ্ৰত কৰি তোলে এনে সুন্দৰ এটি গীত পানী ডিং বাৰ্তাৰ দৰ্শকক উপহাৰ দিয়াৰ বাবে আপোনালোকে পুনৰবাৰ আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় এইবাৰ আমি আপোনাৰ শিৱসাগৰ জিলাৰ এখন অতি ভিতৰুৱা গাঁও এই নাওজান গাঁওখন এই ভিতৰুৱা গাঁওখনৰ পৰা ভাৰতবৰ্ষৰ কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ এজন জোৱান হিচাপে আপোনাৰ যি যাত্ৰা এই যাত্ৰাৰ বিষয়ে অলপ চমুকৈ আমি জানিব বিচাৰিম আচলতে সপোন এটা আছিল মই দেশৰ মানে সেৱা কৰাৰ এই সপোনটো মই বাস্তৱত ৰূপায়িত কৰিব পাৰিলোঁ মই তাৰ বাবে মই বহুতখিনি মোৰ নিজৰ ফালৰ পৰা মই গৌৰৱবোধ কৰোঁ লগতে আজি দেশৰ এজন মই অৰ্ধসামৰিকৰ জোৱান তাৰ উপৰিও মই আজি মোৰ শিৱসাগৰ জিলাৰ অতিকৈ ভিতৰুৱা এখন গাঁও যি মোৰ নিতাই পুখুৰী নাওজান গাঁৱৰ পৰা মই গৈ আজি সুদূৰ দিল্লীত মই কৰ্মৰত আছোঁ আমি আপোনাৰ পৰা জানিব বিচাৰিম আপুনি অৰ্ধসামৰিক বাহিনীৰ এজন জোৱান হিচাপে আপুনি কেনেদৰে এই সুবিধাখন পালে দেশ মাতৃক সেৱা কৰা আপোনাৰ শৈশৱৰ পৰা আপোনাৰ এই যাত্ৰাটোৰ বিষয়ে আমি চমুকৈ অকণমান জানিবলৈ চেষ্টা মই আচলতে অৰ্ধসামৰিক বাহিনীত জইন কৰাৰ আগতে আচলতে মোৰ পঢ়া জীৱনৰ কাৰ্যকালৰ পৰা মই বহুতখিনি আচলতে সংগীতৰ প্ৰতি মোৰ শ্ৰদ্ধা আছিলে আচলতে মই নিতাই পুখুৰী মোৰ এখন খুব ভিতৰুৱা গাঁও শিৱসাগৰ জিলাৰ ডিমৌ নিতাই পুখুৰী নাওজান গাঁও লগতে মোৰ ওচৰৰ আগতে লাগি থকা আজি মোৰ নগাঁও এখন আচলতে প্ৰতিজন শিল্পী আমাৰ লগত ককাইদেউৰ মোৰ লগতে জড়িত মই পঢ়া জীৱনত মই নিতাই পুখুৰী হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয়ৰ
এজন ছাত্ৰ আছিলোঁ লগতে 2003-04 বৰ্ষৰ মই এজন ছাত্ৰ একতাৰ বা সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত হৈছিলোঁ তাৰ আগতে মই সংগীত আৰু মিউজিক কালচাৰ ছেক্ৰেটাৰী আছিলোঁ আচলতে মোৰ সংগীতৰ প্ৰতি ৰাপ থকাৰ বাবে মই এইখিনি আগবাঢ়িবলৈ সক্ষম হৈছিলোঁ আজি মই এনেকৈ এখন ভিতৰুৱা গাঁৱৰ কলেজৰ পৰা মই মোৰ জীৱনৰ কেৰিয়াৰ মই গঢ়িলোঁ আচলতে ভাল লাগিলে মই আচলতে শিৱসাগৰ জিলাৰ এখন খুব ভিতৰুৱা অঞ্চলৰ এখন কলেজ নিতাই বুঢ়ীচন্দ্ৰ দেৱ গোস্বামী মহাবিদ্যালয়ৰ কলেজ এই কলেজখনৰ পৰা মই শিক্ষা জীৱনত পঢ়ি থকা সময়ৰ পৰা মই সংগীতৰ প্ৰতিও মোৰ বহুত ৰাপ আছিল আচলতে আজি মই এই সংগীত পঢ়ি থকাৰ মাজতে সংগীত আৰু পঢ়া জীৱনৰ মাজতে মই কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীত জইন কৰিলোঁ হয় আমি আশা কৰিম আপুনি দেশমাতৃক এইদৰে অৰ্ধসামৰিক বাহিনীৰ এজন জোৱান হিচাপে সেৱা আগবঢ়াই যোৱাৰ লগতে সংগীতৰ ক্ষেত্ৰখনতো আপোনাৰ চৰ্চা অব্যাহত ৰাখি অনাগত দিনত এই ক্ষেত্ৰখনতো বিশেষভাৱে আপুনি সুনাম অৰ্জন কৰিবলৈ সক্ষম হয় আমি পুনৰ এটা গানৰ মাজলৈ যাব বিচাৰিছোঁ এইবাৰ আপুনি আমাক কি গান শুনাব এইবাৰ এটি মই গীত গাম আমাৰ বিপিন চাওদাং বাইদেউৰ এটি গীত মই অকণমান গুণগুণাম আচলতে আজি স্বাধীনতা দিৱস ৭৪তম স্বাধীনতা দিৱস সমগ্ৰ দেশবাসীৰ লগতে আমাৰ অসমত উদযাপন কৰা হৈছে অতি উল্লাহ মালহেৰে এটি মই বিপিন চাওদাং বাইদেউ এটি মই গীত গাব লৈছোঁ প্ৰতিজন ভাৰতবৰ্ষৰ পূৰ্ব দিশত অৱস্থিত এই অসম ৰাজ্যখনৰ এজন গৌৰৱান্বিত অসমীয়া আৰু আমি গৌৰৱ কৰোঁ এইবাবে কাৰণ আমাৰ মাজত আপোনাৰ দৰে এনে জোৱান আছে এনে দেশ মাতৃৰ প্ৰতি অগাধ শ্ৰদ্ধা থকা জোৱান আছে যিয়ে দেশ মাতৃৰ প্ৰতি সেৱা আগবঢ়াই থকাই নহয় অসমীয়া ভাষা সংস্কৃতি আৰু অসমীয়া সংগীতৰ চৰ্চা কৰিও আমাক গৌৰৱ কৰাৰ আন এক ফল দিছে আমি আশা ৰাখিম আপোনাৰ এই যাত্ৰা অনাগত দিনত অব্যাহত থাকক আপুনি এইদৰে দেশ মাতৃৰ লগতে আমাৰ অসমৰ সংগীত আমাৰ অসমৰ সংস্কৃতিৰ প্ৰতিও আপোনাৰ এই শ্ৰদ্ধা অটুট ৰাখে যেহেতু আপুনি অসমৰ সন্তান আৰু অসমৰ সন্তান বুলি ক'লে আমাৰ প্ৰথমতেই অসমীয়া সংস্কৃতিৰ বিহুৰ কথাটোৱে মনলৈ আহে নহয়নে আমি আপোনাৰ পৰা এটা বিহু অকণমান শুনিব বিচাৰিম আচলতে বিহু বুলি ক'লে মই আচলতে খুব বিহুৰ ঢোলৰ লগতো মই জড়িত আচলতে ঢোল বজাই খুব ভাল পাওঁ ঢোলটো এতিয়া বৰ্তমান কৰ্মস্থলীতো মই ঢোলটো ৰাখিছোঁ মোৰ লগত অকণমান বিহু গুণগুণাই দিছোঁ এই বৰষা পথাৰতে ভনীতি ৰহে দৈ হালে বাই থাকিমে খালি দমৰালৈ চাদিব যাবানে ভনীতি ৰহে দৈ লাৱনি উঠতে নি চিকিয়া হাঁহিলৈ তোমাৰে ঐ কাৰণে মৰমো আছুতীয়া তোমাৰে ঐ কাৰণে মৰমো হাঁচতীয়া এই সঁচাকৈ সুধিছোৱে ভনীতি ৰহে দৈ যাবানে নোযোৱা জীৱন সংগী খবলৈ ধন্যবাদ যিহেতু দাদা আপুনি কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী সশস্ত্ৰ সীমা বলৰ এজন জোৱান আৰু গতিকে আপুনি কেইবা বছৰো ধৰি এজন জোৱান হিচাপে দেশ মাতৃক সেৱা আগবঢ়াই আহিছে আপুনি বিভিন্ন ঠাইত আপোনাৰ বিভিন্ন ঠাইত আপুনি কৰ্মসূত্ৰে আছে আপোনাৰ পৰা আমি জানিব বিচাৰিম এজন জোৱান হিচাপে এজন ব্যস্ত জোৱান হিচাপে ভাৰতবৰ্ষৰ নিচিনা এখন দেশৰ এজন ব্যস্ত জোৱান হিচাপে আপুনি আপোনাৰ বিভিন্ন সময়ত আপোনাৰ কেনেধৰণৰ অভিজ্ঞতা হৈছে আপোনাৰ কেনেকুৱা লাগিছে এইবিলাক কথা অকণমান চমুকৈ আমাৰ দৰ্শকসকলৰ বাবে আচলতে গৌৰৱবোধ কৰোঁ নিজৰ দেশখনৰ প্ৰতি মই এটা গধুৰ দায়িত্ব অৰ্পণ কৰিছোঁ
আচলতে এখন এজন জৱান হিচাপে অৰ্ধসামৰিক বাহিনী হওক বা সামৰিক বাহিনী প্ৰতিজন যিসকল জোৱানে দেশৰ বাবে প্ৰাণাহুতি দিছে তেখেতসকলক মই ৭৪তম স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ লগতে চেলুট জনাইছোঁ আচলতে ময়ো এজন তাৰ মাজৰে এজন জোৱান আচলতে ভাল লাগে আচলতে ঘৰখন এইটো এটা গধুৰ দায়িত্ব দেশখনৰ এটা গধুৰ দায়িত্ব আহি পৰে নিজৰ ঘৰখনতকৈ দেশ মাতৃৰ হকে প্ৰাণাহুতি দিয়া প্ৰতিজন বীৰ শ্বহীদসকললৈ তেখেতলোকে যে ঘৰৰ পৰা গৈ নিজৰ দেশখনৰ বাবে প্ৰাণাহুতি দিছে লগতে তাৰ বাবে যদি আমিও দেশৰ বাবে আমি প্ৰাণহুতি দিবলৈ আমি কুণ্ঠাবোধ নকৰোঁ দেশখনৰ এটা গধুৰ দায়িত্ব সকলোৰে আছে লগতে মই আজি ঘৰলৈ আহিলোঁ ঘৰৰ পৰা মই নিজৰ কৰ্মব্যস্ততাৰ মাজতে নিজৰ কৰ্মস্থলীলৈ ৰৱানা হ'ম গতিকে তাৰ মাজতে আপোনালোকৰ পেজলৈ মই অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত ধন্যবাদ জনাইছোঁ আমি একেবাৰে শেষ অংশলৈ আহিব বিচাৰিছোঁ আমি বৰ বেছি দীঘলীয়া নকৰোঁ যিহেতু আপুনিও যথেষ্ট ব্যস্ত স্বাধীনতা দিৱস বুলি ক'লে আমাৰ সৰুৰে পৰা এটা গীত খুব সঘনাই মনলৈ আহে বৰ্ডাৰ বুলি যিখন হিন্দী চিনেমা ওলাইছিল তাত এটা গীত আছিল সন্দেশ ইয়াতেহে যিটো গীতত আচলতে প্ৰতিজন জোৱানৰ ঘৰৰ পৰা আঁতৰত থকাৰ সময়ত তেওঁলোকৰ মনৰ যিখিনি অনুভৱ মনৰ যিখিনি অনুভূতি সকলোখিনি খুব সুন্দৰভাৱে গীতটোত প্ৰকাশ হৈছে আমি আপোনাৰ কণ্ঠত সেই গীতটি এবাৰ শুনিব বিচাৰিছোঁ নিশ্চয় প্ৰতিজন দেশবাসীৰ লগতে প্ৰতিজন দেশৰ জোৱানে এই গীতটো খুব সুন্দৰভাৱে আকৌ ভাল পায় আচলতে নিজৰ দেশৰ কাৰণে যিসকলে প্ৰাণৰে তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মই গীতটি অকণমান গুণগুণাব লৈছোঁ कि घर कब आओगी कि घर कब आओगी लिखो कब आओगी कि तुम भी ये घर सोना सोना है संदेश आते हैं हमें तरपाते हैं तो सिद्धि आती है वो पूछे जाती है कि घर कब आओगी कि घर कब आओगी लिखो कब आओगी कि तुम मिलिए घर सोना सोना है ओ ओ ओ ओ আচলতে প্ৰতিজন জোৱান যিসকলে ভাৰতবৰ্ষৰ স্বাধীনতাৰ বাবে ভাৰতবৰ্ষৰ অখণ্ডতাৰ বাবে ভাৰতবৰ্ষৰ শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰাৰ বাবে নিজৰ ঘৰৰ পৰা আঁতৰত গৈ কৰ্মৰত হৈ আছে দেশ মাতৃৰ সেৱাত নিয়োজিত হৈ আছে তেওঁলোক প্ৰত্যেকজনে কিন্তু কোনোবা নহয় কোনোবা এটা মুহূৰ্তত ঘৰখনক খুব মনত পেলায় ঘৰখনৰ মানুহে তেওঁলোকক খুব মনত পেলায় কিন্তু দুটাকৈ গধুৰ দায়িত্ব তেওঁলোকৰ ওপৰত থাকে এফালে ঘৰ দায়িত্ব আনফালে দেশৰ দায়িত্ব আৰু দুয়োটা দায়িত্ব পালন কৰিবলৈ যাওঁতে তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয় বিভিন্ন সময়ত তেওঁলোক বিভিন্ন ধৰণৰ অসুবিধাৰ মাজত পৰিব লগা হয় কিন্তু সকলোখিনি নেওচি তেওঁলোকে দেশৰ বাবে সদায় কাম কৰি আহিছে তেওঁলোকে সদায় দেশখনক শান্তি আৰু নিৰাপত্তাৰ মাজেৰে পৰিচালিত কৰি নিয়াৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে আৰু সেইবাবে প্ৰকৃতাৰ্থত তেওঁলোক আমাৰ সকলোৰে বাবে গৌৰৱ আমাৰ সকলোৰে বাবে শ্ৰদ্ধাৰ পাত্ৰ আৰু সকলোৰে বাবে তেওঁলোক একোজন আদৰ্শ আমি আমাৰ প্ৰতিজন দেশবাসীক অনুৰোধ জনাম প্ৰতিজন ব্যক্তিক অনুৰোধ জনাম আজি স্বাধীনতা দিৱসৰ দিনা আহক আমি সকলোৱে উপলব্ধি কৰোঁ আমাৰ দেশ মাতৃৰ বাবে কৰ্মৰত অৱস্থাত থকা এই জোৱানসকলে আমাৰ বাবে এটা কিমান ডাঙৰ দায়িত্ব পালন কৰি আছে আজি আমি যদি শান্তিৰে ঘৰত ৰাতি শুব পাৰিছোঁ এয়া কেৱল তেওঁলোকৰ বাবে আমি যদি আজি শান্তিৰে ঘৰতে সাজ ভাত খাব পাৰিছোঁ এয়া কেৱল তেওঁলোকৰে ত্যাগৰ বাবে আজি যদি আমি শান্তিৰে ক'ৰবালৈ যাব পাৰিছোঁ ক'ৰবাত আমাৰ মনৰ পচন্দৰ কিবা এটা কাম কৰিব পাৰিছোঁ কেৱল ইয়াৰ বাবে কাৰণ তেওঁলোকে নিজৰ সকলো আবেগ নিজৰ ঘৰখনৰ প্ৰতি থকা নিজৰ গাঁওখনৰ প্ৰতি থকা সকলো আবেগ অনুভূতি ত্যাগ কৰি সকলোখিনি নিজৰ দেশ মাতৃৰ বাবে তেওঁলোকে অৰ্পণ কৰিছে আৰু সেইবাবে আজি স্বাধীনতা দিৱসৰ দিনা আমি মুনীন্দ্ৰ বুঢ়াগোহাঁই ডাঙৰীয়াৰ লগতে তেখেতৰ দৰে দেশ মাতৃৰ সেৱাত নিয়োজিত হৈ থকা দেশৰ বিভিন্ন প্ৰান্তত কৰ্মৰত হৈ থকা প্ৰতিজন সামৰিক তথা অৰ্ধসামৰিক বাহিনীৰ জোৱানক আমাৰ নমস্কাৰ আমাৰ শ্ৰদ্ধা আৰু আমাৰ চেলুট জনাইছোঁ মোৰ ফালৰ পৰাও পানীডিঙি বাৰ্তালৈ ৭৪তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আন্তৰিক হিয়া ভৰা ওলগ জনাইছোঁ লগতে দেশবাসীক মই আজি ৭৪তম স্বাধীনতা দিৱসৰ আন্তৰিক হিয়া ভৰা ওলগ জনাইছোঁ থেংক ইউ জয় হিন্দ জয় ভাৰত জয় আই
প্ৰিয় দৰ্শক আমি আমাৰ অনুষ্ঠান সামৰিবলৈ ওলাইছোঁ আমি ইমান ব্যস্ততাৰ মাজতো আজি আমাক এই সময়কণ দি কৃতাৰ্থ কৰাৰ বাবে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ জোৱান শ্ৰদ্ধাৰ শ্ৰীযুত মুনীন্দ্ৰ বৰুৱা ভাই ডাঙৰীয়াক আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমি আশা ৰাখিছোঁ অনাগত দিনত তেওঁ ভালে থাকক তেওঁ ভাল লগাবৰ মাজত সুন্দৰকৈ জীৱন পাৰ কৰক তেওঁ কুশলে থাকক তেওঁই নহয় ভাৰত মাতাৰ প্ৰতিজন সাহসী জোৱান কুশলে থাকক তেওঁ কুশলে থাকিলে আমি কুশলে থাকিব পাৰিম আৰু পুনৰবাৰ আপোনালোক সকলোলৈকে পানীদিহিং বাৰ্তাৰ তৰফৰ পৰা ৭৪তম স্বাধীনতা দিৱসৰ অশেষ শুভকামনা জ্ঞাপন কৰি আমাৰ এই অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ